আই আহিলি অঁ দে আই বেগটোৰ চেণ্ডাল এৰি আছে চিলাই দেচোন এ হ'ব যা দেৰি নকৰচোন এই বেলি আহি তামোল গছৰ আগেয়ে পালেহি পৰীক্ষাৰ প্ৰথম দিন খোজকাঢ়ি যাব নালাগে মই সেই অনিল দাইক কৈ থৈছোঁ মটৰ চাইকেলতে যাবি যা ভাতকেইটা সোনকালে খাই লগে যা নাখাওঁ দেই ভাত এবেলাহে পৰীক্ষা ঘূৰি আহি খাম তোৰ সুদা পেটে গ'লে পেট পকাব যা ভাতকেইটা খাই লগে সকলোখিনি ঠিকে থাকে হৈ গ'লে হ'ল তেতিয়াহে দেউতাকৰ আত্মাটোৱে শান্তি পাব আই হ'ল নে অঁ হ'ল মমি অ' মমি সোনকালে চিট চাওঁতে পৰ লাগিব গৈছো ৰবা যা অনিল ৰচোন ৰচোন এই কলমটোকে এৰি থৈ গ'ল নহয় এই পৰীক্ষা দিবলৈ গৈছে এই কলমটোকে এৰি থৈ গৈছে ল কলম ল যা ভালকে পৰীক্ষা দিবি যাগে যা যা ভালসে তুলবি নাই তো গাছটা বেয়া হয়ে যাবে বাবু গালি দিবে নাই তো ঠিক আছে তহঁতে শিকাই দিবি বাইদেউ বহিছে বহিছো তোমালোকৰ ভালনে ভালে বাইদেউ বহা হ'ব দিয়ক পৰীক্ষাৰ খবৰ এটা লওঁ বুলি আহিলোঁ ভালেই কৰিলা ময়ো তাৰ কাৰণে বহি আছিলোঁ বহাচোন বাইদেউ এবাৰ কাম বন ক'ত চলিছে বাগানতে এতিয়া কৰি আছোঁ পিছে আৰু বাগানত কাম কৰা নহ'বই চাগে চতবাবে নহ'ব বুলিয়েই কৈছে ওচৰৰ ঘৰতে কাৰোবাৰ ঘৰত কাম কৰিয়েইতো খাব লাগিব মম্মী পৰীক্ষা কেনেকুৱা হ'ল ভালেই হৈছে খুৰী হ'ব দিয়ক পৰীক্ষা কেনেকুৱা হ'ল আই যিমানখিনি পঢ়িছিলোঁ প্ৰায়খিনিয়ে আহিছে আই আমাৰ যে শইকীয়া ছাৰে পল্লৱীক গোটেইবোৰ কৈ দিছে সেইবোৰ লোকৰ কথা চিন্তা নকৰিবি নিজৰ কাম কৰি যা ভিতৰত ভাত বাঢ়ি থৈছোঁ খাই লগে যা বাইদেউ মই আহোঁ যোৱা আমাৰ কেইটাও স্কুলৰ পৰা আহিব হ'ল যোৱা মা মা কি হ'ল ওচৰলৈ আহ পইচা 5,000 লাগে কিয় আজি প্ৰিন্সৰ বাৰ্থডে আছে ন লাহোৱাল ধাবাত পাৰ্টি আছে নাহৰকটীয়াৰ পৰা 5টা যাম আমি গাড়ী ভাড়া কৰিম গিফ্টটো এটা কিনিব লাগিব আৰু তো বাকী জানাই ন তুমি ইমান টকা মোৰ ওচৰত নাই দেউতাৰ খোজ ৰাতিপুৱাই বুঢ়াটো কৈ মাথা গৰম নকৰিব মাথা গৰম কৰিবলৈ নাই পইচা নিদিলে কিন্তু এইখন বন্ধক দি দিম ভিতৰলৈ অ' মম বাপেৰে শুনিলে কলিজা খাব বুঢ়া ৰেঞ্জাৰ সাহেব হয় জইন কৰিলে হয় দুটা হয় কৰোঁ কাঠৰ ব্যৱসায় কৰোঁ
অৰুণাচলৰ পৰা কাঠ আনো হয় অৰুণাচল গভৰ্ণমেণ্টক ৰেভিনিউ দিওঁ ভিতৰৰ পাৰ্টিৰ লগতো যোগাযোগ আছে আৰু আপোনালোকেওতো ৰেভিনিউ পায় মোৰ পৰা কি কয় বন্ধ কৰিব লাগিব হে ডাঙৰীয়া বন্ধৰ কথাটো পিছত ক'ব প্ৰথম আপুনি ইয়াৰ হাৱা পানীৰ লগত মিলি লওক হয় হয় নাই মই যাব নোৱাৰিম আপুনি আহিবচোন বাৰু একাপ চাহ খাম ইয়াতেই হয় ঠিক আছে থৈছোঁ দাদা বৰ বেয়া সময়ত আহিলোঁ নেকি বাৰু নাই এইবোৰ চলিয়ে থাকে মানে দাদা হেৰি যোৱা 2 বছৰটো বিহুখন হোৱাই নাই এইবাৰ ভাবিছোঁ আমি অলপ ভালদৰে পাতোঁ আপুনি উন্মোচন কৰিব লাগিব কিন্তু সময় আহকচোন দিয়া এই দাদাৰ চিঠিখন দিয়া এয়া লওক বাজেটটো বৰ বেছি ধৰা নাই এবাৰ 8-9 লাখমান ধৰিছোঁ তাকে আপুনি কেনেদৰে সহায় কৰে কোৱা কি কৰিব লাগে মই দাদা আপুনি আমাৰ বিহুত পেণ্ডেলটোকে দিব কিমানমান পৰিব বাৰু 1.5 মান পৰিব 1.5 মান পৰিব 1.5 মানে 1.5 লাখ নেকি হয় 1.5 লাখ বৰা মই বিহুখনৰ কাৰণে 1.5 লাখ টকা দিব লাগিব বিহুখন এবাৰ ভালদৰে পাতোঁ বুলি ভাবিছোঁতো তোমালোকে 1.5 লাখত কিমানটা 100 টকীয়া নোট আছে জানা দাদা এইবোৰ কি কথা কৈছে আৰু নাই তোমালোকে 150 টকা নিজে ইনকাম কৰি পাইছানে এখন বিহুৰ কাৰণে মোক 1.5 লাখ টকা তোমালোকে ডিমাণ্ড কৰিব আহিছা ডিমাণ্ড বুলি নহয় আপোনাৰ পৰা সহায় অলপহে বিচাৰিছোঁ সহায় 1.5 লাখ কেতিয়াও হ'ব নোৱাৰে এজন মানুহে এজন মানুহক 1.5 লাখ টকা সহায় কৰিব নোৱাৰে এখন বিহুৰ কাৰণে দাদা আপুনি অসমীয়া হয় আৰু অসমীয়া সহায় নকৰিলে কেনেকৈ হ'ব পুৰা অসমীয়াৰ লেকচাৰটো নামাৰিবা তোমালোকে অসমীয়া আৰু সংস্কৃতিৰ লেকচাৰ নামাৰিবা 10 ঠাই 10টা গোট খাই লৈ বিহুখন পাতিছা তোমালোকে গাঁৱত হুঁচৰি গাই পাইছা নাই আজিলৈকে হুঁচৰি দেখিবলৈ পোৱা নাই গৰু বিহুৰ দিনা মানুহে সেই সংস্কৃতিৰ লেকচাৰটো নামাৰিবা মোক দাদা আপুনি এইবোৰ কথা কিয় ক'ব লাগে নিদিলে নিদো বুলি কওক সহায়টো কৰিবলৈ আছো তোমালোকে হুঁচৰি গাবলৈ আহা তোমাৰ নিচিনা 100টাক মই 5000কে দিম 5000কে 5 লাখ টকা মই দিম হুঁচৰি গোৱা হ'ব তেন্তে আমি আপোনাৰ গাড়ীবোৰ চাব লাগিব আৰু নে কি তোমালোক নিজে উঠি যাবা নে মই উঠাই দিব লাগিব হ'ব আমি নিজে যাম এই সমুদ্ৰ ফুকনৰ গাড়ী তোমালোকে ধৰিবলৈ পিঠিয়ে দি দাঁত গজিব লাগিব হ'ব আহিছোঁ দিয়ক হেৰা ভাত দিলোঁ আহা জানটো অহা নাই নেকি তাৰ অলপ দেৰি হ'ব এই ৰাতিপুৱাই যোৱা নহয় জানো ডেকা ল'ৰা লগৰীয়া ল'ৰাৰ লগত অলপ দেৰি হৈছে তুমিনো তাৰ লগত ইমান কিয় লাগি থাকা হ'ব তুমি এনেদৰে ঢাকুনৰ ভাত খুৱাই থাকা এদিন গম পাবা সেইদিনা মোক নকবা তুমি নিজেই একো নোকোৱা তোমাৰ দায়িত্ব নাই নেকি হ'ব বেয়াটো হ'লে মাকৰ তোমালোকৰ পুৰুষ জাতিটোৱে চব এনেকুৱা যিদিনা মই ধৰিম গৰু পিহন দিম জানো সি মৰিলেহে তুমি ভাল পাবা আজিলৈকে নিজ পুত্ৰ বুলি অকমান মৰম দেখাই পাইছানে কথা শুনা ল'ৰা ছোৱালীকহে মৰম কৰিব মন যায় হ'ব ভাতৰ পাতত বহি লৈ কাজিয়া কৰি থাকিব নালাগে ভাত খোৱা ফুকন মেনচন ডন টেনচন মোৰ বাপেৰে কাঠৰ বেপাৰী কাঠৰ বেপাৰী দেই কাঠৰ বেপাৰী মোৰ পৰা কাঠৰ বেপাৰী দেই ৰ হেল্ল' মা দৰ্জাখন খোলাচোন মই আহিলোঁ কি হ'ল এই অৱস্থা যে মামা I love you
বাইদেউ অ' বাইদেউ ঘৰত কোনো নাই নেকি অ' বাইদেউ কোননো? মই মোক চিনি নাপাব মই তৰাজানৰ পৰা আহিছোঁ আমাৰ এখেতক লাগে নেকি? নহয় আপোনালোককে বিচাৰি আহিছোঁ আহক। বহক। কৃষ্ণ কওকচোন। মই বৰ সমস্যাত পৰি আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে বাৰু মোক বন কৰা মানুহ হিচাপে ৰাখিব নেকি? অ' বন কৰা মানুহ মই বিচাৰিয়ে আছিলোঁ। ৰ'বচোন এখেতক মাতো। হেৰা এইফালে আহাচোন। তুমি তৰাজানৰ? হয় বহা বহা। তোমালোকৰ সেই এক্সিডেণ্টৰ টকাখিনি পালানে? টকা 10,000 পালোঁ তেওঁলোকে আমাক সকলোখিনি সহায় কৰিম বুলি কোৱাৰ পাছত আমি কেছ শুনি দিলোঁ থানাত। বৰ বেয়া কৰিলা নহয়। হয় এতিয়া মোৰ ঘৰখন চলিবলৈ বৰ কষ্ট হৈছে দাদা ছোৱালীজনীক কেনেকৈ ডাঙৰ কৰিব পাৰোঁ ধৰিবই পৰা নাই নাকান্দিবা নাকান্দিবা। সেইকাৰণে আপোনালোকৰ ঘৰতে যদি কিবা কাম বন কৰিব পাৰোঁ হ'ব মই কিবা এটা কৰি আছোঁ। হেৰা হেৰা কিহত লাগি আছা? মানুহজনী বৰ বিপদত পৰিছে। আমাৰ ঘৰতে কাম বন কৰিব তোমাৰে সহায় হ'ব। ঠিক আছে হ'ব। মই আহোঁ দেই। কাইলৈ কিন্তু ইটো কৰোঁ সিটো নকৰোঁ ক'ব নোৱাৰিবা। হ'ব বাইদেউ মই যিমান পাৰোঁ সোনকালে আহিবলৈ যত্ন কৰিম। আহোঁ। অ' ৰ'বাচোন মাহেকত কিমান ল'বা? আপোনালোকে যি ভাল দেখে দিলেই হ'ল আৰু। ঠিক আছে। আই অ' আই 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 মই প্ৰথম বিভাগত পাছ কৰিলোঁ আৰু লেটাৰো পালোঁ। সঁচা সঁচাই কৈছ তই? মই সঁচাকে কৈছোঁ আই। তই তই আকৌ এবাৰ কচোন। মই লেটাৰ লৈ পাছ কৰিছোঁ। কি তই 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 লেটাৰ লৈ পাছ কৰিছ? মই অংকত লেটাৰ লৈছোঁ আই। কি তই তই প্ৰথম বিভাগত পাছ কৰিছ? আই তই কান্দিছ কিয়? মই ভবাই নাছিলোঁ আমাৰ যে ভেকুলীৰ পিঠিটো যে ডুব গজিব। দেউতাই যদি এইবোৰ কথা গম পাই গ'লেহেঁতেন দেউতাই কিমান ভাল পালে। দেউতা মই প্ৰথম বিভাগত পাছ কৰিছোঁ। তোমাক নেদেখাকৈয়ে মই ডাঙৰ এজনী হ'লোঁ। মই কলেজত পঢ়িম জানানে? তোমাক নেদেখিলেও তোমাৰ ছবিখন মই সদায় অন্তৰত ৰাখোঁ। মই জানো তুমি মোক দূৰৰ পৰাই মনত ৰাখা বুলি। মই যে তোমাৰ একমাত্ৰ জীয়ৰী। দেউতা দেউতা মাজনী নেকান্দিবি মাজনী। দেউতাই নাথাকিলেও দেউতাই তোক দূৰৰ পৰাই কিবা দিব মাজনী। তই নেকান্দিবি মাজনী তই নেকান্দিবি মাজনী। ৰসগোল্লা পাৰ্টিটো কি আমি নিজে মিলি খুৱাম আৰু। অঁ তোমালোক আহা। মমি তুমি ৰিজাল্ট বৰ ভাল কৰিলা, ভাল লাগিছে। মমি
আমাৰ গাঁৱত লাইট নজ্বলিলে কি হ'ল? তোমাৰ পোহৰত আমি জিলিকিম। মমি তুমি ভাল কলেজত পঢ়িবা আৰু আমাৰ গাঁৱৰ নামটো ৰাখিবা দেই আৰু ভালকে পঢ়িবা দেই। ভাল কলেজতে পঢ়িম ভাবিছোঁ। এতিয়া আইৰ লগতে সকলো আলোচনা কৰিব লাগিব। আহো গধূলি পাক এটা মাৰি ঠিক আছে, আপোনালোক আহিলে বৰ ভাল লাগিলে। আই মোৰ চহৰত পঢ়িবলৈ বিৰাট ইচ্ছা আছে। দিবিনে পঢ়িব? আমাৰ নিচিনা দৰিদ্ৰ মানুহৰ কাৰণে জানো এইবোৰ সম্ভৱ? প্ৰতিদিনে টেম্পুৰ ভাড়া 40-50 টকা মই ক'ৰ পৰা দিম কচোন? তাতে কলেজৰ ফিজ, সাজ পোছাক সেইবোৰটোতো আছেই। আই দেওবাৰৰ দিনা মই আজৰি পাম নহয়। সেইদিনা মই বাগানত কাম কৰিবলৈ যাম। অলপ পইচা তই দিবি। মই ঘৰৰ পৰাই অহা যোৱা কৰিম। তোক এৰি কলৈকো নাযাওঁ। হ'ব দে, তোৰ ইচ্ছাত মই বাধা নিদিওঁ। সঁচাকেনে? অঁ, এইজনীহে মোৰ কলিজাজনী। মল্লিকা দাদা। ঐ ছোৱালীৰ ৰিজাল্ট কি অ'? অঁ ভাল দাদা, প্ৰথম বিভাগত পাছ কৰিলে, অংকত লেটাৰ ল'লে। হা অঁ হেৰা শুনিছানে লোকৰ ল'ৰা ছোৱালীৰ ৰিজাল্ট? লোকৰবোৰ ভালেই, নিজৰবোৰহে বেয়া। এতিয়া যাওক, এসোপামান ভৰাই দি পঠাওক। মই কোৱা নাই নহয়, দাদাই সোধাৰ কাৰণেহে কৈছোঁ। হ'ব দে, একো জগৰ লগোৱা কথা কোৱা নাই। বাথৰুমত কাপোৰ অলপ আছে, ভালকে ধুই মেলি দে। আৰু পাকঘৰত বাচন অলপ আছে। মল্লিকা, এইবোৰ দেখোন চাৰ্ফৰ পানী যোৱাই নাই। ভালদৰে কাপোৰকেইটা ধুই মেলিব নাজানে, ইফালে আকৌ অকণমান কথাতেই জগৰ লাগে। আমাৰ এইজনৰ আকৌ যিহে চাৱনি, যেন কলেজত খুন্দটোহে মাৰিলো। তহঁত দুটাই যি কৰ কৰি থাকিবি, মোৰ মন গ'লে মই ওলাই যাম। ৰবা, কি হ'ল ৰাতিপুৱাই গৈ এতিয়া যে? ক'ত বনাই ফুৰিছিলা? ফোন কৰিলে ৰিচিভ নকৰা যে? অ' চাইলেণ্ট মুডত আছিলে। পুতেৰৰ দৰে ঘূৰি ফুৰা, এৰাল চিকা গৰুৰ নিচিনাকে। ভাল আপদ সোপাৰ সংগী হ'লো মই। ঘৰত বন্ধ কৰা মানুহ এজনী আছে, খবৰ নাই? এই বান্দিজনীৰ বাবে মই ঘৰত বন্দী হৈ থাকিব লাগিব নেকি? তোমাৰ লগতহে বেছি কমফৰ্ট ফিল কৰে, দেখি আছো নহয়। মুখৰ লেকাম ৰাখিবা, দুখীয়া হ'ব পাৰে, চৰিত্ৰহীন নহয়। বাহ, দুদিনতে চাৰ্টিফিকেট দিব পৰা হৈ গলা। তোমাক জনা আছে। তোমাৰ অলপ বেছি হৈছে। ঐ ছোৱালী, কাক লাগে? আই আছে নেকি? কোন? মল্লিকা? হয়, সেয়া মোৰ আই। পিছফালে কাম কৰি আছে। এইফালেদি নহয়, সেইফালেদি যা। তই আকৌ কেলে আহিলি? আই, চৰুত দেখোন ভাত নাই, বৰ ভোক লাগিছে। অঁ,
ৰচোন মই বাইদেউ সুধি লওঁগে তই ইয়াতে বহচোন ইয়াতে বহ অ' বাইদেউ বাইদেউ কি হ'ল ছোৱালীজনী আহিছে তাইৰ হেনো বৰ ভোক লাগিছে ভাত কেইটামান দিব নেকি আজি ঘৰত ভাতেই নাই পিছফালে বহিবলৈ ক দি আছো হ'ব হেল্ল' মামন কি কৰি আছ ঐ শুন না আজি আমাৰ এখেত ঘৰত নাই আহ না পাৰ্টি কৰিম হ'ব দে জলদি আহিবি কিন্তু ঐ মালিক কলৈ গ'ল কোন মালিক এই তোৰ প্ৰাণেশ্বৰ আকৌ তোক এইবোৰ কথাতে মই বেয়া পাওঁ মই জন্তু নেকি যে মোৰ মালিক থাকিব পাৰ্টনাৰ বুলি কবি পাৰ্টনাৰ থ বৰ মডাৰ্ণ হ'ব নালাগে আমাৰ আইতাহঁতে ককাহঁতক আগতে সেৱা কৰিহে খাবলৈ দিয়ে তহঁতৰ দৰে মহিলাৰ বাবে পুৰুষ জাতিটোৱে আমাৰ নিচিনা মহিলাক ডাইলগ মাৰে বোলে লাও যিমানেই ডাঙৰ নহওক পাতৰ তল নাম নাজানো খা তেন্তে পাতকে খা লাও কিয় বিচাৰি ফুৰ হ'ব গোখানী ঐ জমনি কথা এটা আছে নহয় কি কি কচোন কি জমনি কথা হ'ল? সিদিনা ডিগবৈলৈ গৈছিলো মক্কেল এটাক লগ পালো নহয় মিছ কল দিলে মোলে ভিডিঅ' কলহে কৰে হয় নেকি হ'ব থ ঐ বল এতিয়া যাওঁ আৰু বল যাওঁ আৰু ইচ্ছা লাগি গ'ল দেই মই কিয় খুৱাম মই নোখাওঁ দেই তোৰহে পৰীক্ষা ভাল হৈছে তই খুৱাবি মই নোখোৱা দেই নহ'ব নহয় তোৰ পৰীক্ষা ভাল হৈছে মই দেখিছোঁ তোক লিখি থকা নহ'ব তয়ে খুৱাব লাগিব হ'ব দে ময়ে খুৱাম দে তয়ে খুৱাব লাগিব বল এতিয়া বল বল সেইটোৱেতো আইঅ কি মজা লাগে টেষ্টি ন তাতে অলপ চাটনিখিনি দি দিব লাগে ক'বই নালাগে এই মজা লাগে ৰে খাই পিনে যে তাত খায়ে ভাল লাগে মোৰ ঐ শুনচোন ছোৱালীজনী আহি পোৱা নাই বিচাৰি যাচোন হয় নেকি বল সোনকালে বল ঐ সেইফালে পাইছ নেকি চাচোন চা ঐ আগত এই নলাটো ফালে চাচোন চা জংগল পিনে তল পিনে ঐ সত্য আগলৈ যাচোন যা আরে ওই দেখ ওই চুকড়ি ঐ পাই গলো আহি যাওক পাই গলো
দাদাহঁতে একো কৰা নাই সমুদ্ৰৰ পুতেকে বেয়া কাম কৰিছে हमने तो होता पर बागान के छोकरा लेकिन हमरा दीदी बहन के काला चमड़ा होता पर लेकिन हमरा दीदी बहन के चिन्ह पाई बोगा चमड़ा गिला है बेया काम गिला करिला তোৰ মাজনী মাজনী তোক কোনে সৰ্বনাশ কৰিলে মাজনী ঘৰলে আহো মাজনী মাজনী মই কোৱা নাছিলো দে আই আমাৰ সৰু মানুহবিলাকৰ সপোনবোৰ মূল্যহীন নালাগে নালাগে তাই কলেজ পঢ়ি ডাঙৰ মানুহ হৈ দিব মোক আমি চৌকীৰ সদায় খেলাৰ পুতলা মা সিহঁতবিলাকে আমাক আমাৰ জীৱনক সিহঁতে যিমান পাৰে কিমান আঁচৰিবলৈ চেষ্টা কৰে আমি সিহঁতক নিৰৱে সহ্য কৰি যাব লাগিব মাজনী সিহঁতৰ তৃষ্ণা নপলোৱালৈকে সিহঁতে আমাক আঁচুৰি শেষ কৰি পেলাব মাজনী নহয় আই মই পঢ়িম মোক শেষবাৰৰ কাৰণে এই ভদ্ৰ সমাজখনক এবাৰ এটা অনুৰোধ কৰিব দে এবাৰ এটা অনুৰোধ হে সমাজৰ গুণী জ্ঞানীজন মোক আৰু এই হতভগীয়া আইক আশ্ৰয় দিবানে য'ত থাকি মই পঢ়িব পাৰিম আৰু এই হতভগীয়া আইজনীৰ বুকুত জ্বলি থকা জুইকুৰা নুমুৱাব পাৰিম হে ভগৱান তুমিতো দুখীয়াৰ বন্ধু আমাক অকণমান দয়া কৰিবানে অকণমান দয়া